हेलो एवरीवन रुमिस किचन चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছো আজি মই আপোনালোকৰ ওচৰলৈ লোকেল চিকেনৰ এটা ৰেচিপি লৈ আহিছো ইয়াৰ কাৰণে মই 4টা পিয়াজ ভালদৰে বাকলি গুচাই লৈছো নহৰু এটা আদা এটুকুৰ ভালদৰে বাকলি গুচাই মই নহৰু আদা আৰু দুটা পিয়াজ কেঁচা জলকীয়া ভালদৰে খুন্দি লৈছো আৰু আলু দুটা কাটি লৈছিলো এতিয়া তাই কেৰাহীত তেল গৰম কৰি তাত মই আলুখিনি দি দিছো আলুখিনিত এতিয়া অলপ নিমখ আৰু হালধি দি ভালদৰে ভাজি লৈছো আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেন্ট কৰি দিব ভাল মই আলুখিনি ভালদৰে ভাজি উঠাই থৈ দিছো আৰু এতিয়া এইটো কেৰাহীতে এতিয়া মই ইয়াতে অলপ গোটা গৰম মছলা আৰু দুটা শুকান জলকীয়া দি দিছো আৰু এতিয়া কাটি থোৱা পিয়াজখিনিও দি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লৈছো ভালদৰে ভাজি এতিয়া ইয়াতে মই দুটা তেজপাত দি দিছো তেজপাত দুটা মোৰ ঘৰৰে হয় মাত্ৰ চিনি আনা খুব ধুনীয়া গন্ধ আৰু এতিয়া খুন্দি থৈ দিয়া আদা নহৰু আৰু পিয়াজখিনি দি ভালদৰে ভাজি লৈছো এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছো ইয়াৰ পৰা আদা আৰু নহৰুৰ কেঁচা গন্ধটো যোৱালৈকে ভাজি ইয়াতে মই নিমখ দি দিছো ভালকৈ ভজা যাবৰ কাৰণে এতিয়া মই ইয়াতে নিমখ আৰু হালধি সানি থৈ দিয়া মুৰ্গীৰ মাংসখিনিও দি দিছো এতিয়া এইখিনি মই ভালদৰে ভাজি লম এইখিনি প্ৰায় 15-20 মিনিট সময় ভালদৰে ভাজি আছো ভালদৰে ভাজি লৈছো যেতিয়া ইয়াৰ পৰা ভালদৰে ভাজি ইয়াতে এতিয়া মই ভাজি থৈ দিয়া আলুখিনিও দি দিছো ভাজি থৈ দিয়া আলুখিনি দি এতিয়া আকৌ 5 মিনিট মান সময় ভালদৰে ভাজি লৈছো এতিয়া ইয়াতে মই মছলাখিনিও দি দিছো জিৰা ধনিয়া আৰু ৰঙা জলকীয়াৰ গুড়া অলপ দি দিছো দি পেলাই এইখিনি ভালদৰে ভাজি লৈছো দেখিছে নেকি ধুনীয়াকৈ ভজা গৈছে তলৰ পৰা তেল ওলাই আহিছে এতিয়া মই গৰম কৰি থৈ দিয়া পানীও দি দিছো পানীখিনি নিজৰ জোখমতে দিব কিমান লাগে মই যেটুকে অলপ জল কৰিম এটো কাৰণে অলপ পানী দিছো প্ৰায় 2 গিলাচ মান পানী দি দিছো মই এতিয়া মই এইখিনি আধা ঘণ্টা মান সময় সিজিবলৈ দিলো পানী দি আধা ঘণ্টা মানৰ পিছত অলপ গৰম মছলা দি দিলো দি পেলাই আকৌ 4 মিনিট মান সময় এনেকৈ কম জুইত উতলিবলৈ দিছো এতিয়া মোৰ চিকেন হৈয়ে গ'ল কালাৰটো ইমান ধুনীয়া হৈছে মোৰ ৰেচিপিটো কেনেকুৱা পালে ক'ব খাবলৈ খুব সোৱাদ লগা হৈছিল ৰেচিপিটো কেনেকুৱা পালে জনাব